আজি মই 2025 চনৰ সাহিত্য একাডেমি পোৱাটো মই খুবেই ভাল লাগিছে, মনত খুব উৎফুল্লিত লাগিছে। মই যাতে ভৱিষ্যতেও এনেকৈ কাম কৰি যাব পাৰে এইটো মই কামনা কৰিছোঁ। কি কিতাপৰ কাৰণে পালে? খান্তি বচন আৰু আখু টানাই বড়ো ভাষাত পাইছোঁ। এতিয়ালৈকে আপুনি কিমান কিতাপ লিখিলে আৰু কেতিয়াৰ পৰা আৰম্ভ কৰিছিল কিতাপ? মই কিতাপ লিখাটো আৰম্ভ কৰিছোঁ 2008 চনৰ পৰা, যেতিয়া আমাৰ দতমাত হয়তো বড়ো সাহিত্য সভাৰ অধিৱেশন হৈছিলোঁ। তাৰ পৰাই মই লিখা মেলাটো আৰম্ভ কৰিছোঁ আৰু আজিলৈকে লিখি পেলাই 30খনমান কিতাপ লিখিছোঁ। 30খনৰ ভিতৰত 25খনমান মই পাব্লিছ কৰি উলিয়াইছে আৰু 5খনমান পাব্লিছ কৰিবলৈ বাকী আছে। প্ৰথম মোৰ কিতাপখন আছিলে বৰনী সুবুং হাৰিমু, এইটো মই লিখি ওলাইছোঁ আৰু এইটো গোসাইগাঁও ডাউৰি পথাৰত উদ্বোধন কৰিছিলোঁ সেই সময়ত। যি কিতাপৰ কাৰণে আপুনি সাহিত্য একাডেমি এৱাৰ্ড পালে সেইটো কি বিষয়? এইটো ল'ৰা ছোৱালীৰ জ্ঞানৰ বিষয়ে, ল'ৰা ছোৱালীক মানে জ্ঞান দিয়াৰ কাৰণে, মানে চৰিত্ৰ পাঠ আৰু কি এই কিতাপখন, যাতে ল'ৰা ছোৱালীয়ে এইখন কিতাপক পঢ়ি পেলাই ভাল লাগে, ভাল পায় আৰু চৰিত্ৰটো গঠন হয় এই কিতাপটো পঢ়ি। ইয়াৰ কাৰণে মই চৰিত্ৰ পাঠটো বা আখু টানাইটো মই কিতাপখন লিখি উলিয়াইছোঁ। মানে যোৱাবাৰ একদম প্ৰায় 2019 পৰা যেতিয়া COVID-19 হয়, ইয়াৰ পৰা মই এইটো কিতাপ লিখিছোঁ আৰু বেয়া লাগিছে। ল'ৰা ছোৱালী এইটো মানে স্কুল নাই, কলেজ নাই, তেতিয়া মানে এনেকুৱা ল'ৰা ছোৱালী বেয়া হৈছে, মানে খুব বেয়া, মানে ডাঙৰকো সন্মান দিব নাজানে, মাক বাপেকো সন্মান দিব নাজানে, শিক্ষকো সন্মান দিব নাজানে, ক'বও নাজানে, সন্মানৰ শব্দটো কি, মানে সন্মান কোনটো কয়, এইটো একোৱেই নাজানা হৈছে। সেইকাৰণে মই ভাবি পেলাই এইটো মই 2019 পৰা এইখন কিতাপ মই ভাবি চিন্তি পেলাই লিখিছোঁ আৰু কেতিয়াও ভবা নাই মই লিখি যাম, মই মানে কেতিয়াও ভবা নাই। এইটো মই দুখ লাগিছিল, মানে সাহিত্য একাডেমি পোৱাটো বা প্ৰাইজ পোৱাটো বা কিবা দুখ পোৱা নাই, মই এইটোত দুখ পাওঁ, মানে মানুহবিলাক কিতাপ আজিকালি নিকিনে। সেইকাৰণে মই এইটোকে মই বেয়া লাগে, কিন্তু বেলেগবিলাক মই আশা কৰা নাই কেতিয়াও। এইটো মানে এই যে সাহিত্য একাডেমি কিতাপ যে লৈ পেলাই ইহঁতে মানে কিবা কৰিছে, কি কয় বাছনি কৰিছে, মই একো নাজানো। মানে ধৰেণ বড়োই কৰা মোৰ মোবাইল নম্বৰ কালেকশ্যন কৰি পেলাই মোক এই দুপৰীয়া 1টা বজাতহে মানে ফোন কৰিছে, এই ভাইটি তুমি বিনয় কুমাৰ ব্ৰহ্মণে কয়, হয়। তাৰপিছত আপুনি খান্তি বচন আৰু আখু টানাই কিতাপৰ ওপৰত সাহিত্য একাডেমি বাছনি হৈছে, পুৰস্কাৰ পাব, এনেকেই মানে কৈ দিলে। একদম আচৰিত লাগিছে আৰু মোৰ মনত। মই তেতিয়া স্কুলত আছিলে, ততাতীয়াকৈ মই স্কুলৰ পৰা মনে মনে আহিছোঁ আৰু কি, ছুটি হৈছিলে প্ৰায়, মানে বাহিৰ হৈছিলোঁ স্কুলৰ পৰা। তেতিয়া মানে ঠিক ঠাক ফোন কৰি মানে এই ধৰেণ বড়োই কৈছে, মানে নিজে বোলে সাহিত্য একাডেমিৰ কনভেনৰ ই নিজেই মানে স্বীকাৰ হৈছে। অনুবাদ মই 2এখন কৰিছোঁ, যেনিবা গুবুন হাৰিনী হাৰিমু ফৰ্বো, তাৰপিছত কিবা আছিল এনেকেই গঠনি মিলোহাব চলো, তাৰপিছত এই যে কি কয় লাইফাং বিজ্ঞানী চলো, এই 3খনমান অনুবাদ কৰি পেলাইছোঁ আৰু কি। কিন্তু নিজেৰে চব নিজেৰে সৃষ্টি কৰিছোঁ ভাবি পেলাই। মোৰ কিতাপখন মানে NL পাব্লিকেশ্যনে এই মানে চপাই উলিয়ায়, সিহঁতে মানে চব স্কুলটো এতিয়া মই ৰানিং হাবৰু UNB ভকেশ্যনেল হাই স্কুল শিক্ষকতা কৰি আছোঁ। 56 প্লাছ মোৰ বয়স এতিয়া।
চেৰপাংগুৰিৰ ওচৰত UNB ভকেশ্যনেল হাইস্কুলত সহ শিক্ষক হিচাপে মই কাম কৰি আছোঁ।